ভোট জলকীয়া খাই কোনে কোনে ভাল পায় বাৰু? এয়া মই চাদৰ ওপৰতে লগোৱা সৰু এখন ভোট জলকীয়াৰ বাৰী বুলিয়ে কৈছোঁ বাৰু। একো নাই, আপোনালোকে ভোট জলকীয়া খাই ভাল পায় নে নাই ক'ব। মই খাই ভাল পাওঁ, সেইকাৰণে ভাবিছিলোঁ দুজোপামান গছ এনেদৰে লগাওঁ বস্তাত। মাটিৰ পৰা বহুত কষ্ট হয় ওপৰত, তথাপিও যিহেতু খাই ভাল পাওঁ ন, কষ্টটো কৰিমেই। মানুহজনেও ধুনীয়াকৈ কষ্ট কৰিছিলে। এতিয়া দেখিছে তাৰ ফল, সেয়া ধুনীয়াকৈ পকিব লৈছে ভোট জলকীয়া। আৰু মাজখিনিতে ভোট জলকীয়াখিনি কি হ'ল আপোনাৰ বহুত পোক ধৰিলে, সেইকাৰণে অলপ আপোনালোকে কম দেখিছে, কিন্তু বহুতখিনিয়ে লাগিছিলে। এয়া আজি ভাবিলোঁ কেইটামান ছিঙি লওঁ, যিহেতু গছতে পকি আছে। তো ছিঙিবলৈ মই মানুহজনকে দিছোঁ। আপোনালোককো ভিডিঅ'টোৰ যোগেদি মই মোৰ ভোট জলকীয়াখিনি দেখুৱাই দিছোঁ। আপোনালোকে চাওক কেনেকুৱা লাগিছে, কমেণ্টত জনাব। আৰু কোনে কোনে এনেদৰে ভোট জলকীয়াৰ খেতি কৰে